নমস্কাৰ, হিমাশ্ৰী আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো গাড়ীৰ পৰা আৰম্ভ কৰিছোঁ আৰু মই যাব ওলাইছোঁ বেলতলা বজাৰ। আৰু এয়া আজি বজাৰ মানে তাতে এখন হেৰি হ'ব, তাতে ইয়াত তৃণমূল কংগ্ৰেছৰ পৰা ছিগনেচাৰ লোৱা হ'ব বজাৰত। সেইটো কাৰণে আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ আৰু চাই থাকিব দিনটো কি কৰোঁ কি নকৰোঁ। আৰু আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে, আপোনালোকে চাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু আজি ক'ত গৈছিলোঁ আপোনালোকক কোৱাই হোৱা নাই। মই গৈছিলোঁ আজি বেলতলা, কাৰণ আজি তৃণমূল কংগ্ৰেছৰ প্ৰেছিডেণ্ট মানে ৰিপুণ ছাৰৰ আজি যিহেতু আমাৰ মূল্যবৃদ্ধি বহুত বঢ়াইছে। আজি আটাৰ কিলো হৈছে 40 টকা। আজি বেলতলাত কিয় গৈছিলোঁ আপোনালোকক ক'ম বুলি তাতে লৈছিলোঁ, কিন্তু ক'বলৈ নহ'ল। কিবা বাইদেউ এজনীক লগ পালোঁ, লগ পোৱাৰ কাৰণে ক'বলৈ নহ'ল। আজি মানে যেনেকুৱা আমাৰ মূল্যবৃদ্ধি বঢ়াইছে, আজি আটাৰ কিলো 40 টকা হৈছে। যেনেকুৱা মধ্যবিত্তি মানুহবিলাকে কেনেকৈ কিনিব, কেনেকৈ খাব, ইনকাম চাকৰিবিলাকৰ মানুহবিলাকৰ নকওঁ, দৰমহা বঢ়াইছে, কিন্তু আজি যিবিলাকে হাজিৰা কৰি খুৱাই তাহাঁতে কেনেকৈ কিনিব। আৰু গুৱাহাটী পানী খোৱাৰ পানীৰ মানুহৰ বহুতে নাটনি পৰিছে। সেইটো কাৰণে তৃণমূল কংগ্ৰেছৰ প্ৰেছিডেণ্ট ৰিপুণ বৰা ছাৰৰ নিমিত্তে আজি এটা ধৰ্ণা হৈছিল, হোৱাৰ কাৰণে তাতে বেলতলাত গৈছিলোঁ। তাকে আমি ভালদৰে গৈ নাপালেও মানে অকণমান ভিডিঅ' কৰি থৈ দিছোঁ, আপোনালোকে চাব আৰু ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। আৰু মোৰ ভিডিঅ' যোনবিলাকে নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, তেতিয়া মই দি থকা ভিডিঅ'বোৰ আপোনালোকে পাব। আৰু আজি এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে, আপোনালোকে চাব আৰু চাই থাকিব। এতিয়াই নকওঁ, ধামাকা ভিডিঅ'টো আবেলিলৈকে দেখা পাব, লোকটো কেনেকুৱা, আৰু চাই থাকিব ভিডিঅ'টো। আৰু আজি ক'ত আহিম বুলি কৈছিলোঁ আপোনালোকক কোৱা নাই এতিয়ালৈকে, কিন্তু আপোনালোকে চিনি পায়ে, প্ৰিয়ংকা ব্লগছ বুলি আছে, আপোনালোকে আগতে গম পাইছে, মই আগতে কৈছিলোঁ। আৰু তাইৰ ঘৰত আজি গৈ আছোঁ আৰু চাই থাকিব। তাইৰ ঘৰ মানে অকণমান খোজকাঢ়িব লাগে, গম পাই। এয়া আমি খোজকাঢ়ি গৈ আছোঁ প্ৰিয়ংকাৰ ঘৰলৈ এতিয়া। এয়া বতাহখুলি তিনিআলি ন। এয়া ঘৰবিলাক ইমান ধুনীয়া ধুনীয়া লাগিছে ন। বহুতখিনি খোজকাঢ়িব লাগে তিনিআলি, মেইন বতাহখুলি তিনিআলিৰ পৰা। লগতে এটা গলিৰ ভিতৰত এটা শিৱ মন্দিৰ দেখা পালোঁ, আৰু শিৱ মন্দিৰটো ইমান ধুনীয়াকৈ সজাই তুলিছে। এয়া প্ৰিয়ংকাহঁতৰ ঘৰ পালোঁ আমি, এয়া বাহিৰৰ পৰা দেখাইছোঁ। এয়া আমি প্ৰিয়ংকাহঁতৰ ঘৰ পাই গ'লোঁ আৰু এতিয়া বহি আছোঁ। এয়া নেন্সি, হাই দি দিয়া, হাই দিয়া। অঁ, তোমাৰ কি খবৰ? নেন্সি খিনাই গৈছেচোন ন। প্ৰিয়ংকাই আপেল খাব দিছোঁ, কিন্তু ভিডিঅ' কৰোঁতে আপেলখিনি শেষে হৈ গ'ল ন। আৰু আজি মই কিহৰ কাৰণে আহিছোঁ আপোনালোকক কোৱাই নাছিলোঁ, কিন্তু আজি মই আহিছোঁ মোক আজি প্ৰিয়ংকাই এটা ট্ৰাইবেল মেকআপ কৰি দিব, এটা ফটোশ্বুট হ'বলৈ গৈ আছে আজি। আৰু এয়া এইপিনে মেকআপৰ জগাৰখিনি ওলাই আছে, ভালদৰে দেখাবলৈ নোৱাৰিলোঁ, তথাপিতো অকণমান দেখাইছোঁ। আৰু এইপিনে মেকআপটো আৰম্ভ কৰিছে আৰু চাই থাকিব। বজাৰত বান্দাৰীও সুন্দৰী নহ'ব কিয়, কিমান যে ঘঁহিব লাগে দেখিছেনে, এটা বস্তুকে কিমান লেতেৰিব লাগে। ফাৰ্ষ্ট টাইম মই এনেকুৱা মেকআপ কৰিছোঁ দেই। আৰু মেকআপটো কৰাৰ পিছত ভালো লাগে কিবা এটা, কিন্তু এনেকুৱা মুখ বিষাই যায়
মেকআপ কৰোঁতে এতিয়া মোৰ স্কিনৰ লগত কোনটো মিলে তাকে চাই আছে। মই মেকআপৰ বিষয়ে ভালদৰে নাজানো, তথাপিতো অকণমান দেখুৱাবলৈ আপোনালোককো চেষ্টা কৰিছোঁ। আৰু এতিয়া এয়া মিলাই আছে স্কিনৰ লগত কেনেকৈ কোনটো মিলে, আৰু এইটো পিংকটো মিলা নাই, সেইটো কাৰণে মুচি পেলাইছে। আৰু এতিয়া কোনটো লগাই নাজানো আৰু। তাইৰ মেকআপটো কমপ্লিট নাই হোৱা, কিন্তু তাই ট্ৰাইহে কৰিছে কৰিবলৈ। আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব।
কাপোৰখিনি লগোৱা হৈ গ'ল। আৰু এতিয়া চুলি কাৰ্লিখিনি কৰি ল'লে আৰু এতিয়া মেকআপ ট্ৰাইবেল মেকআপটো ৰেডি হৈ গ'ল। আৰু ট্ৰাইবেল মেকআপটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আজি যিটো কামত আহিছিলোঁ এইটো আজি হ'ল বৰ্তমান। আৰু এতিয়া মেকআপখিনি হৈ গ'ল আৰু এতিয়া কাপোৰযোৰ পিন্ধিব আছোঁ আৰু গোটেই ৰেডি হৈ মতে আপোনালোকক আজি মই দেখাই আছোঁ কেনেকুৱা লাগিছে। আপুনি কমেণ্টত জনাব। মই ৰেডি হৈ দেখাই আছোঁ কেনেকুৱা লাগে কমেণ্টত জনাব। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত ক'বলৈ নাপাহৰিব আৰু চাই থাকক। হৈ গ'ল আৰু মই ভালদৰে দেখাবলৈ নোৱাৰিলোঁ কাৰণ আজি ফাৰ্ষ্ট টাইম ফটোশ্বুট কৰিছোঁ, সেইটো কাৰণে বেছি তেনেকুৱাকৈ দেখাব নোৱাৰিলোঁ। আৰু আজি কি কয় এতিয়া প্ৰিয়ংকাৰ ঘৰতে আছোঁ আৰু আজি কি হয় মেকআপটো এতিয়া নুঠাওঁ, ঘৰত যাম কাৰণ গধূলিতে 6টা বাজিল আৰু এতিয়া যাম আৰু ঘৰলৈ। এতিয়া প্ৰিয়ংকাই বিৰিয়ানী খুৱাইছে আৰু এই চাটনি এইও চাটনি এখন এয়া প্ৰিয়ংকা। আৰু প্ৰিয়ংকা ঘৰত অহা বুলি কৈছিলোঁ কিন্তু এতিয়ালৈকে দেখুৱাই নাই। এতিয়া ঘৰ আহি পালোঁ। ঘৰ আহি পাবলৈ আধা ঘণ্টামান এই চুলি তুলি দেখিছে কেনেকুৱা হৈ গৈছে আৰু ভাবিলোঁ ভিডিঅ'টো শেষ কৰি থওঁ। মানে আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো এতিয়া শেষ কৰি থওঁ। চাই যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, তেতিয়াহে মই দি থকা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু আজিলৈ বাই বাই আৰু আন এটা ভিডিঅ'টো এতিয়া লগ পাম বুলি আশাৰে আজিলৈ বাই বাই আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।